কৃষ্ণ কৃষ্ণ এখন অষ্ট শ্ৰদ্ধাৰ সভাপতি বা লগতে প্ৰমুখ কৰি আজি এই অনুষ্ঠানটিত উপবিষ্ট সমস্ত ভকত বৈষ্ণৱ আই মাতৃ সমস্তজনৰ চৰণত আমি সেৱাভাগ অৰ্পণ কৰিছোঁ। কাৰ্যসূচী অনুসৰি আমাৰ যি গুৰু বন্দনা আমাকে অৰ্পণ কৰিছে। সকলোৱে সহায় সহযোগিতা কামনা কৰি একেলগে আমাৰ লগতে গুৰু বন্দনা ভাগ আপোনালোকে আওৰাব। সেয়েহে পুনৰবাৰ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা দে নকল্প তাহান্ত বিনাই নাহি 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 আমাৰ